ভাবিছোঁ আৰু কিমান দূৰ আপোনালোকে ভাল পায় তাক মোক কমেণ্টত জনাব পাৰে কোন মই প্ৰয়াত প্ৰদীপ দত্তদেৱৰ মই যি বুঢ়ী মানুহৰ ভইচ ওলাই অসমত মানুহক হুৱাইছিল আৰু তেখেতৰ বুঢ়ী মানুহৰ ভইচটো মই দিবলৈ বিচাৰিছোঁ কিমান দূৰ সক্ষম হওক মই নাজানো কোন প্ৰথমে মই দিবলৈ বিচাৰিছোঁ ধন্যবাদ জনাইছোঁ আৰু মই এবাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱৰ মিমিক্ৰিটো এবাৰ দিবলৈ বিচাৰিছোঁ সকলো ৰাইজে মিলি অসমত সকলোৱে বসবাস কৰিছে আৰু ভাল লাগিছে মই যি আপোনালোকক সহায় সহযোগিতা কৰিছোঁ আৰু মিডিয়া কাৰণে কিনা লগা নেকিবা আৰু দেশী দলটো ইম্পৰ্টেণ্ট কথা নেকিবা মই এবাৰ এতিয়া কৌতুকৰ মাজলৈ যাম আজি মোৰ মনত বহুত দুখ কিছুমান ল'ৰা ছোৱালী দেউতাকক মাতো পাপা আৰু মাকক মাতো মা দেউতাকক যদি পাপা বুলি মাতে মাকক পাপি বুলি মাতিলে কি দাম ঘটিব আজিকালি অসমীয়া সংস্কৃতি চিংৰা আৰু জিলাপি বনাই পেলাইছে আজিকালি অসমীয়া সংস্কৃতি চিংৰা আৰু জিলাপি বনাই পেলাইছে কিছুমান ল'ৰা ছোৱালীয়ে অসমৰ সন্তান দিল্লী মুম্বাইত পঢ়িবলৈ যায় দেউতাকক ক'ব ডেট মানে কি মচি আৰু ক'ব ডেট মোক এখন গাড়ী লাগে মৰা মানুহটোক গাড়ী সুধিলে লাভ আছে অসমীয়া সংস্কৃতি বজাই ৰাখক অসমবাসী ৰাইজক মই এইটো বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ যাতে অসমীয়া সংস্কৃতিটো বজাই ৰাখক আৰু মই এবাৰ এখন প্ৰগ্ৰেমলৈ গৈছিলোঁ যাওঁতে মই মাজত আছিলোঁ এটা ছোৱালীৰ মাজত বহি আছিল মই চাই আছোঁ তাইও মোক দেখি চাই আছে দুয়োৰ মাজত প্ৰেম প্ৰীতি চলি আছে সেই সময়ত মস্ত পেটলা মানুহ এটা আহি পিনে মোক ঠাচকৈ মাৰি দিলে প্ৰাণ তেতিয়া মই পেটলা ডাঙৰীয়াক সুধিলোঁ মই পেটলা ডাঙৰীয়া আপোনাৰ মই কোনটো খালত বিকি লাগিছোঁ তেতিয়া পেটলা ডাঙৰীয়া মোক কৈছে সেই ছোৱালীটো বোলে জিন্স লম্পেণ্ট ছোৱালীটো পিন্ধা ছোৱালীটো বোলে পেটলাৰ বোলে ঘূৰিয়ে মইনো কি জানো গাঁৱৰ ল'ৰা আজিকালি যি তিৰোতাবিলাকে অসমীয়া সংস্কৃতি মেখেলা চাদৰযোৰ পিন্ধিবা বাদ দি পিনে জিন্স লম্পেণ্ট পিন্ধা কৈছে মইনো কি জানো গাঁৱৰ চলি হয় নে নহয় আৰু শুনক যদি বিয়া হৈ পিনে আপোনালোকে অসমীয়া সংস্কৃতি মেখেলা চাদৰযোৰ পিন্ধিবা টান পায় তাতকৈ বিয়া হোৱাতকৈ ঘৰতে বুঢ়ী হৈ থাকক মেখেলা চাদৰ কি ঠিক হোৱা তাৰ কি হাফ পেণ্ট পিন্ধি ঘূৰি থাকিব পাৰিব আৰু কিছুমান তিৰোতাবিলাকে যি আজিকালি সেন্দুৰ লৈ লাইচেন্স তাকো নাও মন্ত্ৰীকে আগত দেখি লৈ কেলৈ জানেনে আজিকালি আপিগিলাকত পলাই যাব তিৰিগিলে বেছিকৈ পলক আছে আমাৰ সুৰবাত আনছি ব্ৰাছৰ লগত কলগেট ফ্ৰী এইটো মই এইটোভাৱে কৈছোঁ যে আপোনালোকে অসমীয়া সংস্কৃতি বজাই ৰাখক এইটো মই মেছেজ দিছোঁ আপোনালোকে যাতে অসমীয়া সংস্কৃতিটোক অপলংঘ নকৰে অসমীয়া সংস্কৃতিটোক বজাই ৰাখক মই এইবাৰ কৌতুক এটা ক'ম কৌতুকৰ মাজলৈ গৈছোঁ এজন ল'ৰাই দুজন মদাহী এজনে কুকুৰ এটা উল্টা কৰি লৈ সেৱা কৰি আছে এজনে কৈছে কুকুৰটো যে উল্টা কৰি লৈ সেৱা কৰি আছে কি মা কসম অমিতাভ বচ্চন কুকুৰ সঁচাই ভগৱান আৰে কুকুৰ কেনেকে ভগৱান মা কসম অমিতাভ বচ্চন কুকুৰ সঁচাই ভগৱান আৰে কুকুৰ কেনেকে ভগৱান কুকুৰৰ ইংলিছ কি ডগ ডগটো উল্টে দিলে কি হ'ব গড মই কুকুৰটো উল্টে দি সেৱা কৰিছোঁ গড মানে ভগৱান আৰু মই এবাৰ আগতে যাম এবাৰ ল'ৰা এটা নতুনকৈ মোবাইল এটা লৈছে লৈ পিনে দোকানত গৈছে দাদা মোক 10 টকা এখন ৰিচাৰ্জ দিয়কচোন দোকানী কৈছে ৰিচাৰ্জটো নাই লাভো আছে কৈছে লাভো মানে ইজি ৰিচাৰ্জ সোনকালে যায় দাদা 10 টকা এটা দিব নতুনকৈ লৈছে নাজানো দিলে দা আপোনাক মই 10 টকা দিছোঁ আপুনি মোক 7 টকা দিছে 3 টকা ঘূৰি দিয়া কৈছে নহয় 10 টকা ৰিচাৰ্জ কৰিলে 7 টকাই পায় কৈছে মই সেইগিলাখান বুজি নাপাওঁ মই তোমাক 10 টকা দিছোঁ তুমি মোক 7 টকা দিছা 3 টকা ঘূৰি দিয়া কৈছে মই সেইগিলাখান বুজি নাপাওঁ মই তোমাক 10 টকা দিছোঁ তুমি মোক 7 টকা দিছোঁ 3 টকা ঘূৰি দিয়া কৈছে নহয় দাদা 10 টকা ৰিচাৰ্জ কৰিলে 7 টকাই পায় 2 টকা অফিচে পায় 1 টকা আমি পাওঁ তেতিয়াহ'লে 2 টকাটো ঘূৰি দিয়া 1 টকাটো তুমি ৰাখ কৈছে নহয় দাদা আপোনাৰ অফিচে কাটকৈ সেই সময়ত আৰু এজন ল'ৰা আহি পিনে কয় দাদা আইডিয়া এখন হ'ব নেকি সি হাঁহে ভাইটি আইডিয়া লাগে যদি মোৰ পৰা লওঁ কি টাকা দি দিব বুজছ 10 টকা জেগা 7 টকা দিছোঁ তোমাক 6 টকা দিব বুজছ দাদা আইডিয়া লাগে যদি মোৰ পৰা লওঁ সেই সময়ত আৰু এজন ল'ৰা আহি পিনে কয় बिहारी लड़ा जो आई पिने है ना भैया वोटा है क्या साला ये बिहारी बच्चा जागत देसी वोटा है क्या कम पाएगी ये जागत देसी वोटा है क्या धन्यवाद मैं बेसि नक जो अपने किबा
মোক ভুলভ্ৰান্তি ভাবিছে মোক ক্ষমা কৰি দিব আৰু এই যদি ভিডিঅ'টো আপোনালোকক ভাল পাইছে মোক নিশ্চয় কমেণ্ট কৰিব ধন্যবাদ